অনুপমাই এতিয়া ধুনীয়াকৈ কেকটো কাটিছে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে। বাৰ্থডেৰ কাৰণে সকলোৱে ফূৰ্তি লাগিছে। এই বাইদেউহঁত, খুৰীহঁত, ভণ্টিহঁত সকলোৱে বহুত ভাল লাগিছে, আনন্দ লাগিছে। যিহেতু নতুন বছৰ পৰিলে আহি আৰু নতুন বছৰতে অনুপমাৰ বাৰ্থডে। মোৰ লগত আহিছে মিণ্টুমণি, নীলোৎপল আৰু মণি। মণি মানে কিয় মনোৰঞ্জন তাৰ নাম, কিন্তু মণি বুলি মাতো আমি। মোৰ লগত আছে, দেখুৱাইছোঁ আৰু সকলোকে। মই এটা কথা বুজি নাপালোঁ, অনুপমাক কেইবছৰত ভৰিয়ে দিলে। ছোৱালীজনীক কেক সানি কি কৰিলে গালত। তামাম মজা মজা। আমি বাৰ্থডেহে খাব আহিলোঁ, কিন্তু অনুপমাৰ কেইবছৰ হৈছিলে একো গমেই নাপালোঁ। কেকটো লৈ যা সোনকালে। কি চাই আছা, লৈ যাবলৈ কেকটো সোনকালে। ঘৰতে লৈ যা। আমাৰো আহি পেলাই বহুত ভাল লাগিলে, যিহেতু আমাক বহুত সন্মান কৰিলে, সন্মান দিছে। সেই বুলিয়ে নহয়, প্ৰথমবাৰৰ কাৰণে আজি আহিছিলোঁ আমি। সেই গতিকে বহুত ভাল লাগিছে। ঘৰৰ মানুহ বহুত ভাল, বহুত মৰমীয়াল। আৰু যিহেতু আমাৰো দেৰি হৈছে, আমি ঘৰলৈ যাবৰ কাৰণে সাজু হওঁ, আৰু তাৰ আগতে আমি খাই লওঁ। এতিয়া আমাক খাবলৈ দিছে। এইফালে এইফালে মনীষাও নীলোৎপলে খোৱাৰ কিবা চেল্ফি চেল্ফি চেষ্টাত উঠিছে যে, সেই ভিডিঅ' কিবা এটা কৰি আছে বাৰু।